বিটিচি চৰকাৰখনৰ সৈতে এটা আণ্ডাৰষ্টেণ্ডিঙত আছো এতিয়া আমাক আন্দোলন কৰিব লাগে বুলি আমাক প্ৰেছাৰ ক্ৰিয়েট কৰি থকা হৈছে আমি আহ্বান জনাই আছো যে বিটিচি অঞ্চলৰ সংখ্যালঘু ৰাইজে ৰাজনৈতিক সিদ্ধান্ত লওঁতে সদায় UPPL আৰু BPFৰ সৈতে বা যিকোনো বড়ো আঞ্চলিকতাবাদত বিশ্বাস কৰা সেই ৰাজনৈতিক দলৰ সৈতে এটা আণ্ডাৰষ্টেণ্ডিং থকাটো প্ৰয়োজন এয়া বিটিচি অঞ্চলৰ পিচফুল কোএক্সিষ্টেন্সৰ বাবে শান্তিপূৰ্ণ সহাৱস্থানৰ বাবে অতিকে জৰুৰী ABMC সিদ্ধান্ত ললেও আপোনালোকৰ আপত্তি ABMC সিদ্ধান্ত ৰাজহুৱা নকৰিলেও আপত্তি এতিয়া কথা কোৱা হৈছে যে ABMC কিয় NDA সমৰ্থন কৰিছে আপোনালোকে কৈ দিয়ক ABMCৰ যিসকল UPPL দলৰ নেতাই ABMC NDA সমৰ্থন কৰা বুলি প্ৰশ্ন কৰিছে অভিযোগ উত্থাপন কৰিছে ABMCৰ এটা বিবৃতি এখন প্ৰেছ মিট বা এটা বাইট আপোনালোকে দেখুৱাই দিয়ক য'ত ABMC আহ্বান জনাইছে যে এইবাৰ আমি NDA সাপোৰ্ট কৰিব লাগে বুলি কৈ দিয়ক মুকলিভাৱে চ্যালেঞ্জ কৰিছো আমি ABMC বিটিচি অঞ্চলৰ সংখ্যালঘু ৰাইজৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰৰ কথাখিনি কৈ আহিছে আৰু এই বিটিচি অঞ্চলৰ সংখ্যালঘু ৰাইজৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰৰ সংগ্ৰামখন কেনেকৈ আগবাঢ়ি লৈ যাব লাগে টেকনিক্যালি ষ্ট্ৰেটেজিক্যালি আবেগেৰে নহয় সংগ্ৰাম আবেগত নচলে সংগ্ৰাম ষ্ট্ৰেটেজিৰে চলে পলিচিৰে চলে সেইখিনি আমাৰ কেপাচিটি আছে বুলি আমি ভাবো সেইখিনি দিয়া পৰামৰ্শ বিটিচি অঞ্চলৰ বুদ্ধিজীৱী ৰাইজে ABMCক দি আছে কিন্তু আমি ABMC ষ্টাইলত কাম কৰি যাম আমাৰ মূল কথাটোৱে হ'ল বিটিচি অঞ্চলৰ ভিতৰত বসবাস কৰি থকা লক্ষ লক্ষ সংখ্যালঘু মুছলমান ৰাইজৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰ সুনিশ্চিত হৈ থকা আমি বিটিচিৰ ভিতৰত বসবাস কৰি থকা সংখ্যালঘু ৰাইজক যেহেতু ABMC প্ৰতিনিধিত্ব কৰিছো এই অঞ্চলৰ জনগণৰ সমস্যাসমূহ বা এই অঞ্চলৰ জনগণৰ স্বাৰ্থই আমাৰ মূল প্ৰাথমিকতা যেহেতু আমি এই বিটিচি অঞ্চলটোত বসবাস কৰি থাকি বিধানসভা নিৰ্বাচনত এই বিটিচি অঞ্চলৰ ভিতৰত বহি থাকি আমি দিছপুৰত থকা বিধানসভাৰ যি নিৰ্বাচনৰ জৰিয়তে দিছপুৰত থকা চৰকাৰখন আমাৰ সলনি কৰাৰ কেপাচিটি যেহেতু নাই তো আমি আমাৰ ABMC নিজা ষ্ট্ৰেটেজিৰে ৰাইজৰ মাজলৈ আমি গৈ যি মেছেজ দিব লাগে ৰাইজক আমি মেছেজ দিছো ৰাইজে নিশ্চয় আমাৰ কথাখিনি যুক্তি সহকাৰে শুনিছে সেই কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰাৰ চেষ্টা কৰিছে কিন্তু UPPL ৰাজনৈতিক দলৰ সেই নেতাসকলক আমাৰ সেই উত্তৰ দিয়াৰ প্ৰয়োজন নাই কাৰণ আমি দেখিবলৈ পাইছো যে আজি কেইটামান দিন ধৰি ABMCৰ যিকোনো পোষ্টত বা ABMC সভাপতি সম্পাদক যিকোনো ব্যক্তিৰ পোষ্টত ABMCক গালি পৰা ABMCৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰা সেই নেতাসকল কিয় UPPL দলতহে আছে কিয় UPPL ৰাজনৈতিক দলক পৰোক্ষভাৱে প্ৰত্যক্ষভাৱে সমৰ্থন কৰা সেই নেতাসকলে কিয় ABMCক টাৰ্গেট কৰি লৈছে ABMC কি ধ্বংস কৰি দিব বিচৰা হৈছে নেকি প্ৰমোদ বড়ো ডাঙৰীয়াক আমি স্পষ্টকৈ এটা কথা আমি আহ্বান জনাব বিচাৰিছো আজি আপোনাৰ ৰাজনৈতিক দলৰ বিয়াগুম সংখ্যালঘু যিসকল নেতা পালি নেতাই কিয় ABMCক টাৰ্গেট কৰি লৈছে তাৰ উত্তৰ আপুনি দিব লাগিব আমাক কোৱা হৈছে যে এইবাৰ বিগত বিধানসভা নিৰ্বাচনত ABMCয়ে কিয় মনে মনে থাকিল ABMCয়ে কিয় কোনো স্থিতি স্পষ্ট নকৰিলে এতিয়া চাওক 2020 চনত যেতিয়া BTC নিৰ্বাচন হৈছিল তেতিয়া নিশ্চয় আপোনালোকে জানে সেই সময়ত ABMCয়ে BTR চুক্তিৰ বিভিন্ন দফাৰ বিৰোধ কৰিছিল ABMCয়ে দায়িত্ব সহকাৰে ৰাইজৰ মাজলৈ গৈ বিভিন্ন কথা কৈছিল তাৰ পৰৱৰ্তী সময়ত নিশ্চয় আপোনালোকে জানে যে আমি এটা কথা বাৰম্বাৰ কৈছিলো 2020 চনত যে তেতিয়া যিখন BTR চুক্তি স্বাক্ষৰ হৈ গ'ল বা তাৰ পৰৱৰ্তী সময়খিনিত BTCত উচ্ছেদৰ দৰে এটা পৰিৱেশ সৃষ্টি হ'ব পাৰে আৰু 2020 চনত UPPL ৰাজনৈতিক দল বিজেপিৰ সন্মিলিতভাৱে BTCত চৰকাৰ গঠন কৰিলে 2021 চনত বিধানসভা নিৰ্বাচনত বৰ্তমানৰ UPPL ৰাজনৈতিক দল বিজেপি একেলগে লগ হৈ NDA হিচাপে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ল তেতিয়াও আমি UPPL দলৰ কিছুমান নীতিৰ বিৰোধিতা কৰিছিলোঁ 2021 চৰকাৰ গঠন হোৱাৰ পিছত যেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন UPPL ৰাজনৈতিক দলটোৱে বিজেপিৰ সৈতে লগ লাগি দিছপুৰত বিধানসভা নিৰ্বাচনৰ পিছতে ৰাজ্য চৰকাৰ গঠন কৰিলে সেই সময়ত নিশ্চয় আমি সকলোৱে জানো যে UPPL ৰাজনৈতিক দলৰ পৰা কেবিনেট মন্ত্ৰী বিধায়ক পৰ্যন্ত থাকিল আৰু সেইখিনি সময়তে নিশ্চয় আপোনালোকে জানে
যে 2021 চনত এটা হাইকোৰ্টৰ অৰ্ডাৰৰ গইনা লৈ BTC চৰকাৰে BTCৰ প্ৰতিটো চক্ৰবিহৰ কাৰ্যালয়লৈকে BTCৰ 4.5 লাখ বিঘা মাটিত উচ্ছেদৰ মানে প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ এটা নিৰ্দেশনা প্ৰেৰণ কৰিছিল। আৰু বিভিন্ন সাংবাদিক বন্ধুৱে কয় যে 2021 চনৰ যি সেই তেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন UPPL দল বা BTCৰ যি NDA চৰকাৰ তেতিয়া আছিল, UPPL BJPৰ সন্মিলিত চৰকাৰ আছিল, ৰাজ্যত যি NDA চৰকাৰ, কেন্দ্ৰত যি NDA চৰকাৰ, সেই সময়ত যি UPPL বা প্ৰমোদ বড়ো ডাঙৰীয়া জয় জয় ময়ময় অৱস্থা, সেই সময়ত বিভিন্নজন সাংবাদিক বন্ধুৱে কৈছে যে আমি চৰকাৰৰ বিৰুদ্ধে বা প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিৰুদ্ধে বাইক ল'বলৈ মানে কোনো সংগঠন বিচাৰি পোৱা নাছিল। আৰু তেনেকুৱা সময়ত সেই উচ্ছেদৰ প্ৰক্ৰিয়া যেতিয়া আৰম্ভ হৈছিল, একমাত্ৰ ABMছয়ে ৰাস্তাত থিয় হৈ BTC চৰকাৰৰ সেই উচ্ছেদৰ নীতি যে আৰম্ভ কৰিছিল তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছিলোঁ। BTCৰ পৰা আৰম্ভ কৰি গুৱাহাটীৰ পৰা আৰম্ভ কৰি দিল্লীলৈকে আমি আন্দোলন লৈ গৈছিলোঁ। 2023 চনত 22 জুলাই তাৰিখে তামোলপুৰৰ NK দৰংগাত 210টা পৰিয়াললৈকে তেতিয়াৰ প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন BTC চৰকাৰখনে উচ্ছেদৰ নোটিছ জাননী জাৰি কৰিছিল। ঠিক তেনেকে চিৰাং, ওদালগুৰি, বাক্সা আদি বিভিন্ন জিলাত প্ৰায় সহস্ৰাধিক পৰিয়াললৈকে বিভিন্ন সাজ মাটি, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি, PGR মাটি, ফৰেষ্ট লেণ্ডৰ নামত উচ্ছেদৰ জাননী জাৰি কৰিছিল। আৰু তেতিয়া সৰ্বপ্ৰথম ABMছয়ে য'ত উচ্ছেদৰ জাননী জাৰি কৰা হৈছিল তাত থিয় হৈ আমি আন্দোলন কৰিছিলোঁ। আমি এটা কথাই কৈছিলোঁ যে BTC চুক্তিৰ 4.3 দফাই BTC অঞ্চলত বসবাস কৰি থকা, BTC চুক্তি হোৱাৰ আগৰ পৰা বসবাস কৰি থকা প্ৰতিটো পৰিয়ালৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিছে। আৰু তেতিয়া আমি সেই কথাখিনি কৈ আমি ৰাস্তাত থিয় হৈ আন্দোলন কৰিছিলোঁ। তেতিয়াও আমাক এই যেতিয়া উচ্ছেদ চলিছিল, উচ্ছেদৰ যেতিয়া প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, NK দৰংগাত যেতিয়া পুলিচ ফ'ৰ্চ নামি পৰিছিল যে উচ্ছেদ চলাব, সেই সময়ত তদানীন্তন আৰক্ষী অধীক্ষকে আমি আন্দোলন কৰাৰ বাবে আমাক মাতি নি বিভিন্ন ধৰণৰ ভয় ভাবুকি পৰ্যন্ত প্ৰদান কৰিছিল, গ্ৰেপ্তাৰ কৰা হ'ব, বিভিন্ন ধৰণৰ ভাবুকি দিয়া হৈছিল। তাৰ পাছতো আমি তামোলপুৰ জিলা সদৰৰ তেতিয়া তামোলপুৰ মহকুমা সদৰৰ মাজমজিয়াত 10,000 মানুহ ঐক্যবদ্ধ হৈ প্ৰতিবাদ কৰিছিলোঁ। গুৱাহাটীৰ চচলত 2 সহস্ৰাধিক আমি জনগণ লগত লৈ আমি প্ৰতিবাদ কৰিছিলোঁ। আৰু তেতিয়াৰ BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই গুৱাহাটী বড়োলেণ্ড গেষ্ট হাউচত আমাক মাতি নি যেতিয়া আলোচনা কৰিছিল, তেতিয়াও আমি প্ৰমোদ বড়ো চকুত হৈ আমি কৈছিলোঁ যে BTCৰ উচ্ছেদ কেতিয়াও মানি লোৱা নহ'ব। প্ৰথম আৰু লাষ্ট এটাই এজেণ্ডা যে BTCত সংখ্যালঘু মুছলমান জনগণৰ ভূমিৰ অধিকাৰ সুৰক্ষিত হ'ব লাগিব আৰু ইয়াত কোনো কাৰণতে বুলডোজাৰ চলাব দিয়া নহ'ব। তো আজি সেই সময়ত 2023 চনত যেতিয়া NDAৰ সৈতে প্ৰমোদ বড়ো ডাঙৰীয়াই অসমত ৰাজ্য চৰকাৰ বা BTC চৰকাৰ চলাই আছিল, তেতিয়া আমি যেতিয়া এই উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলোঁ, তেতিয়া আজি যিসকল নেতাই আমাক সমালোচনা কৰি আছে, সেইসকল নেতাই কিন্তু তেতিয়া আমাক সমালোচনা কৰিছিল যে আমি BPFৰ পৰা টকা লৈ UPPLৰ বিৰুদ্ধে আন্দোলন কৰিছোঁ। তাৰ পৰৱৰ্তী সময়ত যেতিয়া উচ্ছেদ থমকি ৰ'ল, ABMছৰ আন্দোলনৰ তীব্ৰতাৰ ফলত উচ্ছেদ থমকি ৰৈছিল। তাৰ পৰৱৰ্তী সময়ত 2024 চনত যেতিয়া লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ল, এই লোকসভা নিৰ্বাচনতো UPPL ৰাজনৈতিক দলটোৱে NDAৰ সৈতে লগ লাগি লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ল। আৰু তেতিয়া যেতিয়া UPPLৰ কিছুমান নীতিৰ কাৰণে আমি UPPLক বিৰোধিতা কৰিছিলোঁ, কাৰণ নিশ্চয় আপোনালোকে এটাই জানে যে প্ৰত্যক্ষভাৱে প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন UPPL দলৰ আশীৰ্বাদত 2020 চনত ABMছক বিভাজন কৰিবলৈ এটা ষড়যন্ত্ৰ চলিছিল। ABMছৰ পৰা এটা অংশ ওলাই লৈ গৈ UPPL ৰাজনৈতিক দলৰ বহতীয়া হিচাপে ABMছক ব্যৱহাৰৰ ষড়যন্ত্ৰ চলিছিল, য'ত শ্বহীদ পৰিয়ালকো ব্যৱহাৰ কৰা হৈছিল। আৰু যেতিয়া এই BTC অঞ্চলৰ সংখ্যালঘু জনগণৰ ন্যায় নিৰাপত্তাৰ অধিকাৰৰ সংগ্ৰামখনৰ যি প্ৰতীক ABMছক যেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন UPPL ৰাজনৈতিক দলটোৱে প্ৰত্যক্ষভাৱে বিভাজনৰ যেতিয়া ষড়যন্ত্ৰ কৰিলে, তেতিয়া আমি ABMছয়ে স্পষ্টকৈ এই ধৰণৰ বিভাজনৰ নীতিৰ বিৰুদ্ধে আমি 2024 চনত UPPL ৰাজনৈতিক দলটোক, যিহেতু কোকৰাঝাৰ লোকসভা সমষ্টিত তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, আমি তেওঁলোকক স্পষ্টভাৱে বিৰোধিতা কৰিছিলোঁ। আৰু তেতিয়া NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ যিসকল কেণ্ডিডেটে, যিসকল সমৰ্থকে, আজিৰ UPPL দলৰ সেই নেতাসকল যিসকলে ABMছক সমালোচনা কৰি আছে যে আমি এইবাৰ বিধানসভা নিৰ্বাচনত মনে মনে আছো, সেই নেতাসকলেই 2024 চনৰ লোকসভা নিৰ্বাচনত UPPL দলৰ তথা NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াৰ হৈ গোটেই BTC অঞ্চলত ভোট ভিক্ষা কৰি ফুৰিছিল। তেতিয়াতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আছিল, তেতিয়াওতো চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই আছিল, তেতিয়াওতো গোটেই অসমতে উচ্ছেদ চলিছিল। আজি লাজ লগা নাই আপোনালোকৰ?
স্থিতি আপোনালোকে সলনি কৰিছে, আমি স্থিতি সলনি কৰা নাই। আজি ABMCৰ মূল প্ৰাথমিকতাটোৱে হ'ল BTC অঞ্চলৰ এই প্ৰায় 10-12 লক্ষ সংখ্যালঘু মুছলমানৰ ন্যায় নিৰাপত্তাৰ অধিকাৰ সুনিশ্চিত কৰা। ABMCয়ে জন্মলগ্নৰ পৰাই সংগ্ৰামখন আগবঢ়াই আনিছে। তাৰ সমান্তৰালভাৱে গোটেই অসমৰ সংখ্যালঘু ৰাইজৰ হৈ আমি ন্যায় নিৰাপত্তাৰ অধিকাৰৰ কথা কৈ আহিছোঁ। তো এতিয়া আজি ABMCক সমালোচনা কৰা হৈছে কি বুলি, যে ABMCয়ে আজি বিধানসভা নিৰ্বাচনৰ পূৰ্বে মনে মনে আছে, কোনো ধৰণৰ স্থিতি স্পষ্ট কৰা নাই। BTC ইলেকশ্যনত আমি ৰোল লৈছিলোঁ। BTC ইলেকশ্যনত আমি UPPL ৰাজনৈতিক দলক ক্ষমতাৰ পৰা আঁতৰাই BPF চৰকাৰ প্ৰতিষ্ঠা কৰিছিলোঁ। ঠিক আছে, UPPL ৰাজনৈতিক দলটোৱে যেতিয়া এইখিনি কথা কয় যে ABMCৰ সভাপতি হিচাপে টাইছন হুছেইনে দায়িত্ব লৈ বা নেতৃত্ব লৈ 2025 চনৰ BTC নিৰ্বাচনত UPPL ৰাজনৈতিক দলটোক BTCৰ ক্ষমতাৰ পৰা আঁতৰাই পেলাইছিল, এইখিনি স্বীকাৰ কৰাৰ কাৰণে ভাল লাগে। হয়, এইখিনি দায়িত্ব আমি লৈছিলোঁ। BTC অঞ্চলৰ গাঁৱে গাঁৱে গৈ ৰাইজৰ মাজলৈ গৈ আমি প্ৰচাৰ কৰিছিলোঁ যে কেনেকৈ প্ৰমোদ বড়ো ডাঙৰীয়াই বিজেপিৰ আজ্ঞাবাহী হৈ BTCৰ হাজাৰ হাজাৰ লাখ লাখ সংখ্যালঘু মুছলমান পৰিয়ালক উচ্ছেদ কৰিব বিচাৰিছিল। এই কথাখিনি আমি ৰাইজক বুজাইছিলোঁ। কিন্তু এটা কথা মনত ৰাখিব সকলোৱে, নিশ্চয় এই কথা প্ৰমাণ হৈছে যে 2025 চনৰ BTC ইলেকশ্যনত ABMCয়ে সংবাদ মাধ্যমৰ জৰিয়তে কোনো ধৰণৰ ৰাজনৈতিক সিদ্ধান্ত আমি ৰাজহুৱা কৰা নাছিলোঁ। ABMCৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাই সিদ্ধান্ত লৈছিলোঁ যে যোৱা 2025 চনৰ BTC ইলেকশ্যনত আমি যিকোনো মূল্যৰ বিনিময়ত শ্ৰীৰামপুৰ, গোমা, ফকিৰাগ্ৰাম, থুৰিবাৰী, মথনগুৰি এই 5টা সমষ্টিৰ পৰা যিহেতু সংখ্যালঘু মুছলমান প্ৰাৰ্থী জয় হৈ যোৱাৰ সম্ভাৱনা আছে, এই 5টা সমষ্টিৰ পৰা যিকোনো মূল্যৰ বিনিময়ত 2-3 জন হ'লেও আমি সংখ্যালঘু মুছলমান প্ৰাৰ্থী জয় কৰা আনিব লাগে। আৰু ABMCয়ে আহ্বান জনাই আমি গৌৰৱেৰে ক'ব পাৰোঁ BTC অঞ্চলৰ সংখ্যালঘু ৰাইজে ঐক্যবদ্ধ হৈ এই 5টা সমষ্টিৰ পৰা 4জনকৈ সংখ্যালঘু মুছলমান MCLA ফৰ দ্য ফাৰ্ষ্ট টাইম ইন দ্য হিষ্ট্ৰী অফ BTC আমি নিৰ্বাচন কৰি আনিবলৈ সক্ষম হৈছিলোঁ। আৰু সেই 4জন MCLAৰ পৰা য'ত আমি ABMCৰ ৰোল লৈছিলোঁ, সংখ্যালঘু ৰাইজে সমৰ্থন কৰিছিল, ABMCৰ ৰোল লৈছিল। আৰু সেই 4জন MCLAৰ ভিতৰত আজি এজন সংখ্যালঘু মুছলমান EM আমি পাবলৈ সক্ষম হৈছিলোঁ। 22 বছৰীয়া BTCৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এজন সংখ্যালঘু মুছলমান সম্প্ৰদায়ৰ EM আমি পাবলৈ সক্ষম হৈছিলোঁ। আৰু তাৰ বেকগ্ৰাউণ্ডত ABMCৰ এটা অন্যতম ভূমিকা আছিল। কোনোবাই আমাক সমালোচনা কৰিব পাৰে, কিন্তু এইখিনি কথা অস্বীকাৰ কৰিব নোৱাৰে। আমাক বেয়া পাই হ'লেও এইখিনি কথা স্বীকাৰ কৰিব লাগিব যে ABMCৰ এটা বলিষ্ঠ ভূমিকাৰ বাবেই BTCত এইবাৰ চৰকাৰ পক্ষত 4জনকৈ সংখ্যালঘু মুছলমান MCLA নিৰ্বাচন হৈ আহিছিল আৰু তাৰ ভিতৰত এজন EM পাবলৈ সক্ষম হৈছে। এতিয়া কথাটো হ'ল 2025 চনৰ BTC ইলেকশ্যনত আমি ABMCয়ে কোনো ধৰণৰ ৰাজনৈতিক সিদ্ধান্ত ৰাজহুৱা কৰা নাছিলোঁ। সেয়া ABMCৰ ষ্ট্ৰেটেজি, এয়া আমাৰ ABMCৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ সিদ্ধান্ত। আমি ৰাইজৰ মাজলৈ গৈ গোটেই BTCৰ প্ৰতিটো সংখ্যালঘু অঞ্চলত ABMCৰ সক্ৰিয় সংগঠন আছে, তাৰ মাজলৈ গৈ আমি আমাৰ কথাখিনি ৰাইজৰ মাজলৈ লৈ গৈছিলোঁ। ঠিক তেনেকৈ 2025 চনৰ বিধানসভা নিৰ্বাচন বহুতে প্ৰশ্ন উত্থাপন কৰি আছে যে ABMC কিয় মনে মনে আছে। হয়, ABMCয়ে 2025 চনৰ বিধানসভা নিৰ্বাচনত আমি সংবাদ মাধ্যমৰ জৰিয়তে কোনো ধৰণৰ সিদ্ধান্ত আমি ৰাজহুৱা কৰা নাছিলোঁ। 10খন জিলা সমিতিৰে গঠিত ABMCৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকখন 61জনীয়া এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক। এই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত ABMCয়ে সিদ্ধান্ত লৈছিলোঁ যে এইবাৰ বিধানসভা নিৰ্বাচনত ABMCয়ে মুকলিভাৱে সংবাদ মাধ্যমৰ জৰিয়তে কোনো স্থিতি স্পষ্ট নকৰে। এতিয়া ABMCয়ে নিজাববীয়া ষ্ট্ৰেটেজি আছে, ABMCৰ এক্সিকিউটিভ ডিচিশ্যন আছে। মই টাইছন হুছেইন ABMCৰ সভাপতি হ'লেও, জাইদুল শ্বেখ ABMCৰ সাধাৰণ সম্পাদক হ'লেও আমি সংগঠনৰ নীতি নিৰ্দেশনাৰ বাহিৰত গৈ, সংগঠনৰ এক্সিকিউটিভৰ বাহিৰত গৈ আমি কোনো সিদ্ধান্ত কৰিব নোৱাৰোঁ আমি কোনো সিদ্ধান্ত কৰিব। আৰু ABMCয়ে এইবাৰ ষ্ট্ৰেটেজি মতে আমি বিধানসভা নিৰ্বাচনত BTC অঞ্চলত বসবাস কৰি থকা লক্ষ লক্ষ সংখ্যালঘু ৰাইজৰ ন্যায় নিৰাপত্তাৰ অধিকাৰ সুনিশ্চিত কৰি ৰাখিবলৈ এটা দীৰ্ঘম্যাদী লং টাৰ্ম পলিচি লৈছিলোঁ আমি, লং টাৰ্ম পলিচি। কাৰণ BTCৰ ভিতৰত 15টা বিধানসভা সমষ্টি আছে। আটাই জনা উচিত BTCৰ ভিতৰত 15টা বিধানসভা সমষ্টি আছে। আৰু এই বিধানসভা সমষ্টিৰ ভিতৰত এটা বা দুটা সমষ্টি বাদ দি
আপোনালোকে চাওক তাত কোনকেইটা ৰাজনৈতিক দলৰ কিমানখিনি স্থিতি শক্তিশালী আছে। আজি কৈছে কোনোবাই UPPL ৰাজনৈতিক দলৰ নেতা একাংশই আমাক প্ৰশ্ন কৰিছে যে আমি NDAৰ সমৰ্থন কৰিছোঁ। সেই UPPL ৰাজনৈতিক দলৰ নেতাসকলক মই প্ৰশ্ন কৰিছোঁ, ABMCয়ে প্ৰশ্ন কৰিছোঁ যে 2024 চনত জয়ন্ত বসুমতাৰী কোকৰাঝাৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হওঁতে জয়ন্ত বসুমতাৰী NDAৰ প্ৰাৰ্থী আছিল নে নাই? জয়ন্ত বসুমতাৰী লোকসভাৰ প্ৰাৰ্থী হওঁতে সেই একেখিনি নেতাই কিয় ৰাইজৰ মাজলৈ গৈ ভোট ভিক্ষা কৰিছিল? আজি যে আমাক প্ৰশ্ন কৰিব আহিছে। আজিৰ তাৰিখতো জয়ন্ত বসুমতাৰী MP কোকৰাঝাৰ, ৰণগৰা নাৰ্জাৰী ডাঙৰীয়া MP ৰাজ্যসভা, নতুন দিল্লীৰ লোকসভা আৰু ৰাজ্যসভাত NDAৰ সাংসদ হৈ থকা নাইনে? এই চৰকাৰ ভংগ হোৱালৈকে উৰ্খাগৰা ব্ৰহ্ম ডাঙৰীয়া UPPL দলৰ বিধায়ক NDAৰ চৰকাৰখনৰ মন্ত্ৰী হৈ থকা নাছিল নে? আজি UPPL ৰাজনৈতিক দলৰ সভাপতি প্ৰাক্তন BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই কাৰ সমৰ্থন লৈ ৰাজ্যসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হৈ গ'ল? যদি সঁচাকৈ প্ৰমোদ বড়ো ডাঙৰীয়াই NDAৰ সৈতে সম্পৰ্ক ছেদ কৰিছিল, কিয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন UPPL ৰাজনৈতিক দলটোৱে এইবাৰ বিগত বিধানসভা নিৰ্বাচনত কংগ্ৰেছ, ৰাইজৰ দল, AJPৰ যি বিৰোধী মিত্ৰজোঁটত কিয় চামিল নহ'ল? কিয় লুকা বাকু খেলি থাকিলে? নাই 2020 চনত যেতিয়া BTC নিৰ্বাচনৰ ফলাফল ঘোষণা হৈছিল, নিৰ্বাচনৰ আগদিনালৈকে বা নিৰ্বাচনৰ দিনালৈকে, ফলাফলৰ দিনালৈকে বিজেপি বিৰোধী স্থিতি, আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে নিশা 12টা বজাত গৈ বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাসগৃহত যি উপস্থিত হৈছিল, সেই একে নীতিকে এইবাৰো গ্ৰহণ কৰিব গৈ আছে নেকি? চাওক, আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ৰাজনীতিৰ সৈতে আমাৰ মত পাৰ্থক্য থাকিব পাৰে, কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন UPPL ৰাজনৈতিক দলটোক আমি সন্মান কৰোঁ, যেনেকৈ আমি BPF দলকো সন্মান কৰোঁ। কাৰণ আমি ABMCয়ে বাৰম্বাৰ আমি এটা কথা কৈ আহিছোঁ যে ABMCয়ে বাৰম্বাৰ এইখিনি কথা আমি কৈ আহিছোঁ যে BTC অঞ্চলৰ সংখ্যালঘু ৰাইজে, যিহেতু BTCখন বড়ো ভাইসকলে সংগ্ৰাম কৰি পোৱা এখন কাউন্সিল, বড়ো ভাইসকলৰ সংগ্ৰামত হেজাৰ হেজাৰ বড়ো ৰাইজে নিজৰ প্ৰাণ আহুতি দিছে। হয়, আমাৰ নীতি আদৰ্শৰ বা মতৰ পাৰ্থক্য থাকিব পাৰে, কিন্তু সেই সংগ্ৰামখনক আমি সন্মান জনাবই লাগিব। আৰু BTC ৰাজনৈতিক প্ৰেক্ষাপটত আমি ABMCয়ে বাৰম্বাৰ আহ্বান জনাই আহিছোঁ যে BTC অঞ্চলত যিহেতু ছেকেণ্ড লাৰ্জেষ্ট পপুলেশ্যন BTCৰ সংখ্যালঘু মুছলমানসকল, তো BTC অঞ্চলৰ সংখ্যালঘু মুছলমানসকলে যিকোনো ৰাজনৈতিক সিদ্ধান্ত লওঁতে BTC অঞ্চলৰ এই 6 শিডিউলৰ যিটো স্পিৰিট, বড়ো ভাইসকলৰ সংগ্ৰামখনৰ যিটো স্পিৰিট, সেই স্পিৰিটটোক সদায় সন্মান কৰি যাব লাগিব। সেইকাৰণে আমি আহ্বান জনাই আছোঁ, আজি এপছুৰ দৰে সংগঠন এই যোৱা বিধানসভা নিৰ্বাচনত কিবা মুকলি সিদ্ধান্ত ৰাজহুৱা কৰিছেনে? আজি আমছুৰ দৰে গোটেই অসমৰ সংখ্যালঘু ৰাইজক প্ৰতিনিধিত্ব কৰা জাতীয় সংগঠন আমছুৱে কিবা সিদ্ধান্ত ৰাজহুৱা কৰিছেনে? ঠিক তেনেকৈ সদৌ অসম ছাত্ৰ সন্থাই হওক বা বিভিন্ন ধৰণৰ জাতীয় ছাত্ৰ সংগঠনে এইবাৰ বিধানসভা নিৰ্বাচনত কিবা নিজৰ সিদ্ধান্ত ৰাজহুৱা কৰিছেনে? BTC অঞ্চলৰ সংখ্যালঘু ৰাইজে ৰাজনৈতিক সিদ্ধান্ত লওঁতে সদায় UPPL আৰু BPFৰ সৈতে বা যিকোনো বড়ো আঞ্চলিকতাবাদত বিশ্বাস কৰা সেই ৰাজনৈতিক দলৰ সৈতে এটা আণ্ডাৰষ্টেণ্ডিং থকাটো প্ৰয়োজন। এয়া BTC অঞ্চলৰ পিচফুল কোএক্সিষ্টেন্সৰ বাবে, শান্তিপূৰ্ণ সহাৱস্থানৰ বাবে অতিকে জৰুৰী। আজি ABMCৰ ক্ষমতা BTC অঞ্চলৰ সেই 15টা বিধানসভা সমষ্টিৰ ভিতৰতে আমাৰ অন্তৰ্ভুক্ত। ABMCয়ে এটা ৰাজনৈতিক সিদ্ধান্ত লৈ BTCত বা কোকৰাঝাৰত বহি থাকি অসমৰ ৰাজনীতি সলনি কৰিব নোৱাৰে। ABMCৰ কেপাচিটি উইদিন দ্য BTCৰ ভিতৰত, আৰু BTCৰ ভিতৰত যিহেতু ABMCৰ কেপাচিটি, ABMCৰ যোৱা 2025 চনৰ BTC ইলেকশ্যনত BTC ৰাজনীতিটো সলনি কৰাত অন্যতম এটা কেটালিষ্ট হিচাপে কাম কৰি, এটা অনুঘটক হিচাপে কাম কৰি সেইখিনি দেখুৱাইছে। কিন্তু BTCৰ ভিতৰত 15টা বিধানসভা সমষ্টি, বাকী 111টা বিধানসভা সমষ্টি BTCৰ বাহিৰত ABMCৰ 5খন জিলাৰ এটা সাংগঠনিক আমাৰ যিখিনি সংগঠন BTCৰ ভিতৰত সীমাবদ্ধ, আমি এই বিধানসভা নিৰ্বাচনত কি সিদ্ধান্ত ল'ব লাগিছিল, কি ষ্ট্ৰেটেজি নাই? অসমত কি সংগঠন অকল ABMC আছে? আজি এপছুৰ দৰে সংগঠন এই যোৱা বিধানসভা নিৰ্বাচনত কিবা মুকলি সিদ্ধান্ত ৰাজহুৱা কৰিছেনে? আজি আমছুৰ দৰে গোটেই অসমৰ সংখ্যালঘু ৰাইজক প্ৰতিনিধিত্ব কৰা জাতীয় সংগঠন আমছুৱে কিবা সিদ্ধান্ত ৰাজহুৱা কৰিছেনে?
ঠিক তেনেকে সদৌ অসম ছাত্ৰ সন্থাই হওক বা বিভিন্ন ধৰণৰ জাতীয় ছাত্ৰ সংগঠনে এইবাৰ বিধানসভা নিৰ্বাচনত কিবা নিজৰ সিদ্ধান্ত ৰাজহুৱা কৰিছেনে? ABMCয়ে সিদ্ধান্ত ললেও আপোনালোকৰ আপত্তি, ABMCয়ে সিদ্ধান্ত ৰাজহুৱা নকৰিলেও আপত্তি। মানে ABMCয়ে যেতিয়া চৰকাৰ আছিল, UPPL নেতৃত্বাধীন চৰকাৰ, তেতিয়া ABMCয়ে UPPL নেতৃত্বাধীন চৰকাৰখনৰ জনগণৰ মানে স্বাৰ্থ বিৰোধী নীতিৰ বাবে আমি আন্দোলন কৰিছিলোঁ। তেতিয়া আমি BPFৰ দালাল, তেতিয়া আন্দোলন কৰাৰ বাবে আমাক দালাল বুলি বদনাম কৰিছিল। আৰু এতিয়া আমি যিহেতু চৰকাৰখনৰ সৈতে BTC চৰকাৰখনৰ সৈতে এটা আণ্ডাৰষ্টেণ্ডিঙত আছো, এতিয়া আমাক আন্দোলন কৰিব লাগে বুলি আমাক প্ৰেছাৰ ক্ৰিয়েট কৰি থকা হৈছে। ABMCয়ে কোনো ৰাজনৈতিক নেতাৰ আঙুলিৰ ধাৰত নানাচে। ABMCৰ 21 বছৰীয়া ইতিহাসত কেতিয়াও সেই ইতিহাস নাই, আৰু সেই কথা আমি স্পষ্টকৈ প্ৰমাণ কৰি দিছো। BTC চৰকাৰৰ আজি যিহেতু চিফ হাগ্ৰামা মহলাই ডাঙৰীয়াই যিহেতু প্ৰতিশ্ৰুতি দিছিল যে তেখেতে কোনো এনেকুৱা সিদ্ধান্ত গ্ৰহণ নকৰে যি সিদ্ধান্তই BTCৰ সংখ্যালঘু ৰাইজৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰৰ বিৰুদ্ধে যাব, কেতিয়াও নাযায়, তেখেতে প্ৰতিশ্ৰুতি দিছিল। তেখেতে BTC প্ৰধান হাগ্ৰামা মহলাই ডাঙৰীয়াই BTCৰ সংখ্যালঘু ৰাইজৰ ন্যায় নিৰাপত্তাৰ অধিকাৰৰ হৈ যদি কাম কৰি যায়, তেতিয়াহ'লে আমাৰ সমৰ্থন থাকিব। আৰু BTC অঞ্চলৰ সংখ্যালঘু ৰাইজৰ বিৰুদ্ধে যদি কিবা সিদ্ধান্ত গ্ৰহণ কৰে, তেতিয়াহ'লে ৰাজপথত থিয় হোৱা প্ৰথম সংগঠনটো হ'ব ABMC। স্পষ্টকৈ কৈছো আমি। এতিয়া আপোনালোকে এটা কথা লক্ষ্য কৰক, আজি ABMCৰ প্ৰয়াত সভাপতি ছৈয়দ লাফিকুল ইছলাম আহমেদ চাহাবৰ প্ৰসংগ টানি আনি ABMCক বদনাম কৰিবলৈ এটা ষড়যন্ত্ৰ চলিছে। আপোনালোক আটাই জানে যে 2017 চনৰ 1 আগষ্ট তাৰিখে কোকৰাঝাৰৰ ৰাজপথত শ্বহীদ হোৱা ABMCৰ প্ৰয়াত সভাপতি ছৈয়দ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ন্যায়ৰ বিষয়টোক লৈ ABMC কেতিয়াও ৰাজনীতি কৰা নাই। আমি লাফিকুল ইছলাম আহমেদ চাহাবৰ নাম ব্যৱহাৰ কৰি কেতিয়াও ABMC ৰাজনীতি কৰা নাই। 2021 চনৰ 1 আগষ্ট তাৰিখে লাফিকুল ইছলাম আহমেদ চাহাবৰ মৃত্যুবাৰ্ষিকীৰ দিনা ABMCয়ে গোটেই BTC অঞ্চলৰ প্ৰতিখন সংখ্যালঘু গাঁৱত এক বৃহৎ প্ৰতিবাদ আমি গঢ়ি তুলিছিলোঁ। আৰু তাৰ পৰৱৰ্তী দিনা 2021 চনৰ 2 আগষ্টত CBI ৰাজহুৱা জাননীৰ জৰিয়তে 3জন হত্যাকাৰীৰ নাম ফটো ৰাজহুৱা কৰিছিল। আৰু 2021 চনৰ ডিচেম্বৰ মাহত CBI ছৈয়দ লাফিকুল ইছলাম আহমেদ চাহাবৰ হত্যাকাণ্ডৰ বিষয়টোৰ চাৰ্জশ্বিট অভিযোগনামা CBI আদালতত দাখিল কৰিছিল। আমি ধাৰাবাহিকভাৱে ছৈয়দ লাফিকুল ইছলাম আহমেদ চাহাবৰ হত্যাকাণ্ডৰ বিষয়টোৰ লৈ আমি কোকৰাঝাৰৰ পৰা দিল্লীলৈকে আন্দোলন কৰি আহিছিলোঁ। ছৈয়দ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ বিষয়টোক লৈ আমি অসমৰ প্ৰখ্যাত বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই মুখ্য অতিথি হিচাপে লৈ 2022 চনত আমি গুৱাহাটীৰ মাস্কত আমি বৃহৎভাৱে ছাত্ৰ সংহতি দিৱস অনুষ্ঠিত কৰিছিলোঁ। আৰু আমি বাৰম্বাৰ দাবী জনাই আছিলো, দিল্লীত গৈ দাবী জনাইছিলো যে ABMCৰ প্ৰয়াত সভাপতি ছৈয়দ লাফিকুল ইছলাম আহমেদ চাহাবৰ হত্যাকাণ্ডৰ বিষয়টোক লৈ CBI যিহেতু চাৰ্জশ্বিট প্ৰদান কৰিছে, শীঘ্ৰে CBI আদালতত ইয়াৰ চাৰ্জশ্বিটৰ ওপৰত গোচৰৰ ওপৰত শুনানি আৰম্ভ কৰিব লাগে। আৰু আমাৰ দাবীৰ প্ৰতি সঁহাৰি জনাই আজি প্ৰায় 1-1.5 বছৰ ধৰি গুৱাহাটী থকা CBIৰ বিশেষ আদালত নম্বৰ 3ত ছৈয়দ লাফিকুল ইছলাম আহমেদ চাহাবৰ হত্যাকাণ্ডৰ বিষয়টোৰ শুনানি চলি আছে। নিশ্চয় আপোনালোকে এইখিনি কিছু খবৰ ল'লে গম পাব। ছৈয়দ লাফিকুল ইছলাম আহমেদ চাহাবৰ নাম লৈ কেতিয়াও ৰাজনীতি কৰা নাই। আজি একাংশ নেতাই প্ৰশ্ন কৰে যে ছৈয়দ লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ বিষয়টোক লৈ ABMC কিয় নিমাত? সেই নেতাসকলক প্ৰশ্ন কৰিছো, প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন UPPL ৰাজনৈতিক দলে তেখেতসকলৰ নিৰ্বাচনী ইস্তাহাৰত ছৈয়দ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক ন্যায় দিব বুলি ৰাজহুৱাভাৱে প্ৰতিশ্ৰুতি দিছিল। কিন্তু যোৱা 5টা বছৰ যেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে চৰকাৰ চলালে, NDAৰ অংশীদাৰ হৈ থাকিল, তেতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ মুখত এবাৰো ছৈয়দ লাফিকুল ইছলাম আহমেদ চাহাবৰ নামটো কিন্তু উচ্চাৰণ নহ'ল।